বিভিডি ষ্টুডিঅ'ৰ তৰফৰ পৰা এদিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে আৰু আমি দেখি আহিছোঁ আপুনি প্ৰতি বছৰে কৰ্মশালা হয় আচলতে আমাৰ জুলাইত হয় অনুষ্ঠানটো আমি জুলাইত মানে যিহেতু ছামাৰ ভেকেশ্যন হয় সেই গতিকে আমি প্ৰতি বছৰে জুলাইত পতা হয় কিন্তু এই বছৰ আচলতে মই ভাগ্যৱান বুলি ভাবিব লাগিব কাৰণ মোৰ কোনো প্লেনিং নাছিলে মই জুলাইতে ভাবিছিলোঁ কিন্তু প্ৰেৰণাৰ মোৰ ষ্টুডেণ্ট প্ৰেৰণা তাই মোক ক'লে যে এনেকৈ মাজতে তাই ক্লাছ দিব পাৰি নেকি ঠিক আছে ভাবিব পৰা যায় মই প্ৰথমতে এজনকে ভাবিছিলোঁ আস্মিতক ভাবিছিলোঁ পিছত তাইৰ কাৰণে দুজনক আনিব পাৰিলোঁ আৰু একচুৱেলি তাইক থেংক ইউ জনাইছোঁ আৰু লগতে যিখিনি পেৰেণ্টছ আছে খুব ছাপোৰ্ট কৰিছে মোক আৰু যিখিনি ডান্সাৰ্ছ আছে আৰু মোৰ ইয়াৰ পৰাতো মোৰখিনি আছে লগতে গোৱালপাৰাৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে হাহিমৰ পৰা আহিছে আৰু মোৰ প্লেনিংটো হ'ল কি ডান্স কি হয় চবেতো ডান্সাৰে কিন্তু আমাৰ গোৱালপাৰাত মেইনলি বহুত ভাল ডান্সাৰ আছে গোৱালপাৰাত কিন্তু শিকিব নিবিচাৰে তাৰমানে তো এনেকুৱা হৈছে শিকিব নিবিচাৰে এতিয়া মই ভাবোঁ কি যিহেতু ডান্স যদি মানে ভাবিছে ডান্স কৰিম বুলি তেতিয়াহ'লে ট্ৰেভেলিং কৰিব লাগিব শিকিব লাগিব এতিয়া বাহিৰত যোৱাটো বহুতৰ সম্ভৱ নহয় পইচা ক্ষেত্ৰত হওক কি ক্ষেত্ৰত হওক সেইকাৰণে মই ভাবোঁ কি মই যেন কিবা এটা কম পৰিমাণত পইচাটো ল'বই লাগিব কিবা এটা ফিজ ল'বই লাগিব কম পৰিমাণত যেন আমি শিকাব পাৰোঁ বাহিৰৰ কোনোবা আৰ্টিষ্ট আনি পেলাই যাতে আমি আগিয়াত মানে আনিব পাৰোঁ আগিয়াত আৰু সেইটো মোৰ প্লেনিং আছে কিন্তু আগিয়াত যিহেতু সৰু জেগা আৰু ইয়াত ফাইনেন্সিয়েলটো বহুত প্ৰব্লেম হয় কোনো মানে আগবাঢ়ি খুব কম আহে তথাপিও আছে ভাল মানুহো আছে বহুত ছাপৰ্টো কৰি আছে আৰু এনেকৈ যদি ছাপৰ্ট কৰি যায় ইন ফিউচাৰ আৰু ভাল কাম কৰি যাম বুলি তাৰে যিহেতু আগিয়াৰ আশে-পাশে বহু গাঁও অঞ্চল আছে তাৰে ল'ৰা ছোৱালীবিলাকে যদি ডেন্স শিকিব বিচাৰে তেওঁলোকক কি ক'ব বিচাৰিব আহিব পাৰে আচলতে শিকিব লাগে আচলতে ল'ৰা ছোৱালী যদি ইণ্টাৰেষ্টেড হয় তো একচুৱেলি মোৰ যিখিনি অভিজ্ঞতা আৰু মোৰ যিখিনি অভিজ্ঞতাৰ পৰা মই যিখিনি শিকাব লাগে মই শিকাই যাম কিন্তু মই মানে বান্ধি নথওঁ ল'ৰা ছোৱালীক যে ময়েই কৰি দিম ময়েই চব কৰিম এইটো নহয় মই ট্ৰেইনিং কৰাম ল'ৰা ছোৱালীক মই যিখিনি প্ৰাইমাৰীখিনি শিকাব লাগে শিকালোঁ বাকী মই এনেকুৱা ৱৰ্কশ্বপ হওক ভাল ইভেণ্ট হৈ থাকে অসমত তাত লৈ যাম যেতিয়া ল'ৰাটো বা ছোৱালীটো যেতিয়া অলপ মোটামুটি 20-30% মান হৈ যায় তেতিয়া পেৰেণ্টছক ক'ম যে আপোনাৰ ছোৱালী বা ল'ৰাটো হৈছে আপোনাৰ এতিয়া ট্ৰেভেলিং কৰিব লাগে তো তেনেকুৱা আৰু চবে আহিব লাগে শিকিব লাগে ডান্স বুলি নহয় মিউজিক চবে ভাল পাব লাগে গান হওক ডেন্স হওক থেংক ইউ यस बहुत अच्छा लग रहा है फर्स्ट ऑफ ऑल एंड हम लोगों का फर्स्ट टाइम है गोलपारा आज्ञा पे एंड यहाँ के बच्चे बहुत सारे बहुत ज़्यादा टैलेंटेड है बहुत पोटेंशियल है उनमें सो मेरे को बहुत अच्छा फील हो रहा है कि गोलपारा शहर एक छोटा सा शहर है एंड इधर इतने सारे टैलेंटेड बच्चे हैं जो कि बाहर निकल के बहुत फाड़ सकते हैं सो बहुत अच्छा लग रहा है फर्स्ट टाइम एंड यहाँ के सारे लोग अच्छे हैं जहाँ भी जाता हूँ बहुत अच्छा ट्रीट करते हैं बहुत रिस्पेक्ट देते हैं सो यस बहुत अच्छा फीलिंग है गोलपारा बहुत सुंदर जगह है Yeah, they can make their future in dance we did we have trained ourselves from past 10 years and after 10 years we got the result so if they don't train themselves if they don't do practice and anything then they cannot reach till their goal but if they train then they can get anything they want they just have to train themselves and love dancing and nothing else আমাৰ প্ৰত্যেক বছৰে বিবিডিৰ পৰা মানে আমাৰ কৰ্মশালা অনুষ্ঠিত হয় আজিও মানে আমি সুদূৰ শ্বিলঙৰ পৰা ষ্টিভ হৈছে মানে ইণ্ডিয়া বেষ্ট ডান্সাৰৰ যোৱা বছৰৰ উইনাৰ তাৰোপৰি আস্মিত দুইজনে হিপ হপ ইণ্ডিয়াৰ ফাইনেলিষ্ট দুইজনে আহিছে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই অঞ্চলৰ যিমানখিনি মানে আমাৰ নৃত্যশিল্পী আছে তেওঁলোকে যেন পিছলৈকে যেন আগবাঢ়ি যাব পাৰে নতুন বস্তু শিকিব পাৰে তেওঁলোকৰ পৰা সেইকাৰণে মানে আমি আচলতে প্ৰত্যেক বছৰে এইটো মানে অনুষ্ঠানটো আয়োজন কৰোঁ আৰু এইবেলিও সেইকাৰণে আয়োজন কৰিলোঁ ল'ৰা ছোৱালীখিনি আমাৰ আগবাঢ়ি যাওক ভৱিষ্যতেও আৰু এনেকুৱা ভাল অনুষ্ঠান আমি মানে কৰাৰ কাৰণে চেষ্টা কৰিম যেন ল'ৰা ছোৱালীখিনি ভৱিষ্যতে বহুত আৰু আগবাঢ়ি যায়